মদ খাই কেনে লাগে বুলি নুসুধিবা। ৰচনা মেৰাজুল আহমেদ ৰাজু, পাঠ ৰিয়ান জ্যোতি শৰ্মা। মদ খাই কেনে লাগে বুলি নুসুধিবা। এই যে জীৱনৰ ৰঙীন সপোনবোৰ হেৰাই গৈছে, মানুহৰ ককৰ্থনা, তুমিহীনতাৰ যন্ত্ৰণা, এইবোৰ পাহৰি যোৱাৰ কাৰণে মই মদ নাখাওঁ, নিচাত মাতাল হৈ নাযাওঁ। জীৱনটো আছে বাবেই জীয়াই আছো, সময়বোৰ আছে বাবেইতো তোমালৈ অপেক্ষা কৰিছো। সেই চিনাকি পাণ দোকানখনৰ সন্মুখত চিগাৰেট এটি জ্বলাই লৈ ভাবিছিলো অপৰিকল্পিত ভৱিষ্যতৰ কথা, ৰংবিহীন সপোন আৰু মৰমবিহীন হৃদয়ৰ ব্যথা। এতিয়া প্ৰেমৰ চহৰখন ফাগুনৰ ৰঙেৰেও ৰঙীন কৰিব পৰা নাই, বিষাদৰ পচোৱাজাকে আৱৰি ধৰিছে। এতিয়া আৰু 20+20 অংকটো খেলি মেলি হয়। সময় বৰ নিষ্ঠুৰ। কিছুদিনৰ কাৰণে আৱেগবোৰ কাষৰীয়া কৰিছো, মৰমবোৰ টোপোলা বান্ধি মেৰিয়াই থৈছো। তুমি ভালপোৱা কবিতা লিখাৰ হাবিয়াস এতিয়া নাই। বাৰে বাৰে চাওঁ অতীতৰ পৃষ্ঠাবোৰ লুটিয়াই, সকলো পৃষ্ঠাতে দেখোন ভুল মই। কিন্তু মদ খাই কেনে লাগে বুলি প্লিজ নুসুধিবা, কাৰণ মই জীয়াই আছো। ধন্যবাদ।